নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এছামিজ টিউটৰিয়েললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি মোৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা কিবোৰ্ডখনৰ বিষয়ে তাত আমি কেইটামান ফাংচনেল কীৰ বিষয়ে পাইছিলোঁ, আৰু আজি আমি এই ফাংচনেল কীকেইটাৰ কাম কি বা ই কেনেধৰণে কাম কৰে তাৰ বিষয়ে আমি এই ভিডিঅ'টোত কথা পাতিম। তেন্তে বন্ধুসকল, আহক দেৰি নকৰি ভিডিঅ'ৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, আমাৰ কম্পিউটাৰৰ কীবোৰ্ডখনত থকা F1 পৰা F12 লৈকে এইকেইটাক ফাংচনেল কী বুলি কোৱা হয়। আজি আমি কথা পাতিম F1 পৰা F12 লৈকে এই কীকেইটাই কেনেদৰে কাম কৰে। প্ৰথমতে আহিলে F1 ই সাধাৰণতে হেল্প চেণ্টাৰ অ'পেন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আপুনি কম্পিউটাৰ কীবোৰ্ডখনত F1 প্ৰেছ কৰিলে হেল্প চেণ্টাৰ অ'পেন হ'ব, আৰু যদিহে আপুনি কম্পিউটাৰ কীবোৰ্ড ব্যৱহাৰ নকৰি লেপটপ ব্যৱহাৰ কৰিছে তেতিয়া ফাংচন কী FN কী বা ফাংচন কী প্ৰেছ কৰি F1 প্ৰেছ কৰিলে এখন হেল্প চেণ্টাৰ অ'পেন হোৱা দেখিবলৈ পাব। আপুনি ইয়াত যিকোনো ধৰণৰ এপ্লিকেশ্যন বা কোনোবা ছাৰ্ভিচৰ বিষয়ে কিবা জানিবলগীয়া বিচাৰিলে আপুনি এই হেল্প চেণ্টাৰত চাৰ্চ কৰিব পাৰে। ইয়াৰ পিছতে দ্বিতীয় ফাংচনেল কী আহিলে F2 আমি সাধাৰণতে ৰিনেম কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ধৰা হ'ল এই ফ'ল্ডাৰ এটা আমি ৰিনেম কৰিবলৈ গ'লে মাউচৰ ৰাইট ক্লিক কৰি ৰিনেম আমি এনেধৰণে কৰোঁ, কিন্তু F2 ব্যৱহাৰ কৰি চিধা আমি ফ'ল্ডাৰটো চিলেক্ট কৰি F2 প্ৰেছ কৰিলে আমি তাক ৰিনেম কৰিব পাৰোঁ। বন্ধুসকল, ইয়াৰ পিছত ফাংচন কীটো আহিলে FT সাধাৰণতে আমি কম্পিউটাৰত এপ্লিকেশ্যন চাৰ্চ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। FT প্ৰেছ কৰাৰ লগে লগে এখন চাৰ্চ মেনু দেখা পাব, আৰু আপুনি তাত কোনটো এপ্লিকেশ্যন আপোনাৰ প্ৰয়োজন চাৰ্চ মতে তাত টাইপ কৰিলেই আপোনাৰ সেই এপ্লিকেশ্যনটো বিচাৰি দিব, অৰ্থাৎ চাৰ্চ হ'ব। আৰু আপুনি যদি কোনো ৱেবছাইট অ'পেন কৰি থয় আৰু তাত কোনোবা এখিনিত আপুনি আখৰ কোনোবা এটা লাইন বা কোনোবা এটা পেৰেগ্ৰাফ আপুনি বিচাৰিব খুজিছে, তেতিয়া FT প্ৰেছ কৰিলে আপুনি সেই টেক্সটখিনি অতি সহজে বিচাৰি পাব। ইয়াৰ পাছৰ ফাংচন কীটো হৈছে F4। আমি যদি কম্পিউটাৰ ডেস্কটপৰ ওপৰত ছিংগুল F4 প্ৰেছ কৰোঁ তেন্তে একো হোৱা দেখিবলৈ পোৱা নাযায়। যদিহে আমি ডেস্কটপৰ ওপৰত Alt+F4 প্ৰেছ কৰোঁ তেতিয়া আমি শ্বাটডাউন ৰিষ্টাৰ্ট মেনুখন দেখা পাম, আৰু আপুনি তাৰ জৰিয়তে কম্পিউটাৰ শ্বাটডাউন বা ৰিষ্টাৰ্ট কৰিব পাৰিব। তাৰ উপৰিঞ্চি আপুনি যদি কোনো প্ৰগ্ৰাম বা কোনো ছফ্টৱেৰ অ'পেন কৰি থৈছে তেতিয়াহ'লে সেই কাৰেণ্ট ছফ্টৱেৰখিনি ক্ল'জ কৰিবৰ কাৰণে Alt+F4 প্ৰেছ কৰিলে সকলো এপ্লিকেশ্যন ক্ল'জ হৈ যাব, অৰ্থাৎ সকলো এপ্লিকেশ্যনসমূহ বন্ধ হৈ যাব। ইয়াৰ পাছৰ ফাংচন কীটো হৈছে F5। আমি F5 সৰ্বসাধাৰণ ৰিফ্ৰেছ কৰিবৰ কাৰণে কম্পিউটাৰ ৰিফ্ৰেছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। F5ৰ অন্য কোনো ধৰণৰ কাম নাই। ইয়াৰ পিছৰ ফাংচন কীটো হ'ল F6 আমি যেতিয়া প্ৰেছ কৰোঁ তেতিয়া আমাৰ কম্পিউটাৰৰ চাউণ্ড অৰ্থাৎ ভলিউম ডিক্ৰিজ হয়, আৰু যদি আপুনি কোনো ৱেব পেজ অ'পেন কৰি ৰাখে আৰু যদি ইয়াৰ পাছৰ ফাংচন কীটো হৈছে F6। আমি ভলিউম ডিক্ৰিজ কৰিবৰ কাৰণে F6 ব্যৱহাৰ কৰোঁ, অৰ্থাৎ F6 ব্যৱহাৰ কৰিলে আপোনাৰ কম্পিউটাৰৰ ভলিউম ডিক্ৰিজ হ'ব, অৰ্থাৎ আপোনাৰ ভলিউমটো কম হ'ব। যদি আপুনি কোনো ৱেব পেজ অ'পেন কৰি থয় আৰু তেতিয়া F6 প্ৰেছ কৰে তেতিয়া ডাইৰেক্ট আপুনি URL-লৈ জাম্প কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ মাউচৰ কাৰ্জাৰ URL-ত এডিট হৈ যাব আৰু আপুনি URL টাইপ কৰি অন্য কোনো ৱেবছাইট বা বেলেগ ধৰণৰ চাৰ্চ কৰিব পাৰিব। পাছৰ ফাংচন কীটো হৈছে F7। আমি যদি ডেস্কটপৰ ওপৰত F7 প্ৰেছ কৰোঁ তেতিয়াহ'লে একো হোৱা দেখিবলৈ পোৱা নাযায়। যদিহে আমি ৱৰ্ড, ডকুমেণ্ট, এক্সেল, পাৱাৰ পইণ্ট ইয়াৰ ভিতৰত কাম কৰি থকা অৱস্থাত যদি আমি F7 প্ৰেছ কৰোঁ তেতিয়া আমাৰ গ্ৰামাৰ চেক অপশ্যনটো অ'পেন হ'ব, আৰু আপোনাৰ যদি ক'ৰবাত গ্ৰামাৰ ভুল হৈছে আপুনি চেক কৰি ল'ব পাৰিব। ইয়াৰ কাম ইমানেই। ইয়াৰ পাছৰ ফাংচন কীটো হৈছে F8। সাধাৰণতে আমি ডেস্কটপৰ ওপৰত F8 প্ৰেছ কৰিলে একো হোৱা দেখিবলৈ পোৱা নাযায়। যদি আমি কোনো ডকুমেণ্টৰ ওপৰত F8 প্ৰেছ কৰোঁ তেতিয়া সকলো টেক্সট চিলেক্ট হৈ যাব, আৰু তাৰ সহায়ত আপুনি ছেভ কৰিব পাৰিব, এডিট কৰিব পাৰিব, কাট কৰিব পাৰিব। তাৰ উপৰিঞ্চি যেতিয়া আমি কম্পিউটাৰ এটা প্ৰথম অ'পেন কৰোঁ আৰু যদি তেতিয়া আমি F8 প্ৰেছ কৰোঁ তেতিয়া ডাইৰেক্ট আমাৰ কম্পিউটাৰ
ছেভ মোড অন কৰিব পাৰোঁ, অৰ্থাৎ ছেভ মোড অট'মেটিক অন হৈ যাব। ইয়াৰ পাছৰ ফাংচন কিটো হৈছে F9। আমি ডেস্কটপৰ স্ক্ৰীনৰ ওপৰত F9 প্ৰেছ কৰিলে একো হোৱা দেখিবলৈ পোৱা নাযায়, অৰ্থাৎ F9 ডেস্কটপৰ ওপৰত প্ৰেছ কৰিলে একো নহয়। আৰু যদি আপুনি ইয়াক ব্যৱহাৰ কৰিব বিচাৰে তেন্তে MS Word Alt আৰু Shift-ৰ লগতহে কাম কৰিব পাৰিব, ইয়াৰ অন্য কোনো বেলেগ ধৰণৰ কাম নাই। ইয়াৰ পাছৰ ফাংচন কিটো হ'ল F10। ডেস্কটপৰ ওপৰত ই একো নহয়, অৰ্থাৎ ডেস্কটপৰ ওপৰত যদি আপুনি F10 প্ৰেছ কৰে একো হোৱা দেখিবলৈ পোৱা নাযায়। MS Word-ত Shift+F10 প্ৰেছ কৰিলে এখন শ্বৰ্টকাট মেনু দেখাই দিব, যিখনে আপুনি ব্যৱহাৰ কৰিব পাৰিব। সকলো শ্বৰ্টকাট কি তাত দেখা পাব আৰু সেইখন চাই আপুনি তাত ইউজ কৰিব পাৰিব। ইয়াৰ পাছৰ ফাংচন কিটো হৈছে F11। F11-ৰ আপুনি যেতিয়া কোনো এটা ব্ৰাউজাৰ অ'পেন কৰি থ'ব, অৰ্থাৎ সেই ব্ৰাউজাৰটো আপুনি ফুল স্ক্ৰীন মোড কৰিব বিচাৰে, তেতিয়া F11 প্ৰেছ কৰিলে ফুল স্ক্ৰীন হৈ যাব। ইয়াৰ অন্য কোনো বেলেগ ধৰণৰ কাম নাই। ইয়াৰ পাছৰটো হ'ল F12। ই ডেস্কটপৰ ওপৰত কোনো ধৰণৰ কাম নকৰে। MS Word-ৰ ফাইল ছেভ কৰিবৰ কাৰণে F12 ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আপুনি যেতিয়া MS Word-ত কোনোবা এটা ফাইল বা ডকুমেণ্ট বনাই থাকিব আৰু আপুনি সেই ফাইলটো ছেভ কৰিবৰ কাৰণে F12 ব্যৱহাৰ কৰিব পাৰে। F12 ব্যৱহাৰ কৰাৰ লগে লগে ছেভ স্ক্ৰীনখন দেখাব আৰু আপুনি সেই ফাইলটো ছেভ কৰিব পাৰে। বন্ধুসকল, আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।